যেমান সহজ বুলি ভাবিছিলোঁ ইমান সহজ নহয়, বহুত জ্বালা আছে। এতিয়া মালটো হে গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, আজি পুৰা ধামাকা ভিডিঅ' এটা বনাইছোঁ, ধামাকা। তো গাইজ, লাষ্টলৈকে চাই থাকক ভিডিঅ'টো। তো মই আছোঁ আজি আমাৰ ঘৰত, তো যাই আছোঁ আমি পথাৰত। তো তাৰপিছত আমি ঘৰত যাম। ঘৰত ভিডিঅ'টো পুৰা ধামাকা ভিডিঅ' এটা বনাই আছোঁ। তো আপোনালোকে লাষ্টলৈকে চাই থাকক। তো গাইজ, মোৰ লগত আছে আমাৰ কলুৰাম, হে কলো আমাৰ আছে আমাৰ কৌশিক। আরে হাই কর দে একবার। তো গাইস পুরা ধামাকা ভিডিও বাজি, ধামাকা। তো গাইস লাষ্টলৈকে চাই থাকক। এয়া চাব পাৰে গাইস, এয়া ভূটান পাহাৰ ওচৰত। তো ভূটান আমাৰ পৰা ভূটান বেছি দূৰ নহয়, প্ৰায় 25 কিলোমিটাৰমান হ'ব। তো কালি যাই ভূটানৰ পৰা আহিলোঁ, বাট ভিডিঅ' বনাব নোৱাৰিলোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। It's too late now, I remember everything and how careless. তো গাইস, আমি নদীত পুৰা গা ধুম, সাঁতুৰি গা ধুম, পুৰা গা চা ধুই ৰুমত যাম। ৰুমত যাই ঘৰত যাম। মানে ৰুমত থাকি থাকি ৰুমৰ ভাৱটো আহিয়ে যায়। ঘৰত একদিনে আহোঁ, সপ্তাহৰ মূৰত একদিনে অহা যায়। তো আহি মানে ঘৰত ৰুমত থাকি থাকি মানে ৰুমৰ ভাৱটোৱে আহে। তো গাইছ, চাব পাৰে আমি আমাৰ কাষত থকা নদীটো পালোঁ। এটা মই আগত ভিডিঅ' এটা বনাইছিলোঁ, বানপানী ভিডিঅ', তো ইমান খাচ নহ'ল। এইফালে মাছ মাৰি আছে দাদা এজনে, এইফালে আমাৰ কলুৰাম। গাঁৱত থকাৰ মজাই বেলেগ, কসমছে। কিমান আৰু কাম কৰিম, গাঁৱত থাকি বহুত ভাল লাগে। কাম 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 কাম। এইফালে চাব পাৰে গা ধুই আছে, কাপোৰ ধুই আছে। ইফালে আমাৰ গাঁৱৰ নদী পুৰা বনাই থৈ দিছে। গাইছ চাব পাৰে কেনেকুৱাকৈ বনাইছে, মানে চুইচ গেট। এইফালে গা ধুই আছে, মাছ মাৰি আছে। তো প্ৰথমে আমি টেঙা খাম বহি পেলাই, তাৰপিছত গা চা ধুম, তাৰপিছত ঘৰত যাম। ঘৰত যাই পেলাই মজা ভিডিঅ' এটা বনাম। সেই মজা ভিডিঅ' মানে মই এটা আমাৰ ষ্ট'ৰৰ পৰা জলো চিপ্ছ এটা আনিছোঁ। জলো চিপ্ছটো পুৰা চেলেঞ্জ কৰিম আজি আমাৰ কলুৰামৰ লগত। কেনে পাৰবি না? 5 মিনিটত 10 মিনিট থাকবা পাৰবি? 5 মিনিট হা? দম আছে? আমাৰ বংলা জ্বলা অভ্যাস আছে যিহেতু পুৰা পাৰিম আমি। তো ইয়া গাইছ, আমাৰ কলু মৰমতে আমি কলু বুলি মাতোঁ, কিন্তু নামটো তাৰ কি? পৰাগ দাস। তো মোৰ ই ভাইটি হয়, আমাৰ পিতাৰ। তো গাইছ, টেঙা চেঙা খাই পুৰা গাটো ধুম। ওচৰৰে নদী হয় আমাৰ। বাবু কিবা কবি? লাষ্ট তাৰ এনে একদম পুৰা জলো চিপ্স খাই, এটা জলো চিপ্স খাই। চাও একবাৰ মুখখন। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। জলো চিপ্স খাই, হ্যাঁ এক টুকরা একলাই খাও। এক টুকরা একলাই খাই, জলো চিপ্স খাই বলে আমারই।
তো চাওঁ ভিডিঅ'টো কেনেকুৱা কৰিব পাৰোঁ এনেকুৱা জাগা 10 টাকে খাব পাৰো 10 টাকে গা চা ধুই পুৰা নদীত গা চা ধুই পুৰা যাম ঘৰত যাম গাইছ খালি ৰব লাইক কৰিব লাগিব কিবা কৈছা নহয় ক গাইছ টেঙা চেঙা খাই টেঙাটো বহুত গুটি আছে অলপ গুচাই গুচাই খাব লগা হৈছে তাৰমানে কি কৈ আছে টেঙাটো বোলে গুটি আছে গুটি গুচাই গুচাই খাব লগা হৈছে গুটি গুটি গুচাই গুচাই খাব লগা হৈছে বোলে না হনা গুছি দিব লগা আছে গাইছ ৰ মই আৰম্ভ কৰাই নাই তহঁতে কি কৰিলি খাইক পাইছি খাই দে গাইছ বৈধ টেঙা দেখোন হে টেঙা খাবা নৰে খাবা আছে তো বোলো এক কাম কৰোঁ আমি এতিয়া আৰু টেঙাটো সৰু সৰুকৈ কাটি দিওঁ এতিয়া খাই ভাল লাগিব খাব পাৰিম না তাকেতো আৰু ময়ো ভাবছোঁ ভাবি আছোঁ জল চিপছ খাব পাৰিম নে নৰিম যায় তো ভিডিঅ' ঘৰত গ'লে তাৰমানে অলপ লাজো লাগে মানে দেউতাহঁতো থাকেতো ঘৰত লাজ লাগে ফাৰ্ষ্ট টাইম মানে ব্লগ কৰি আছোঁ মানে বহুতেই লাজ লাগে মানুহৰ লগত কথা ক'ব আজিয়ে যে ভালকৈ অলপ মানে কথা কৈ আছোঁ বহুত লাজ লাগে ফ্ৰী ফায়াৰো খেলবা নৰে এগলা মানুহ টেঙা খাবা নৰলি ফ্ৰী ফায়াৰ খেলাটো গা চা ধুই পুৰা খতম ইফালে আমাৰ কলুৰাম সি প্ৰেমত পচি কিজানি বেটাই আজি বলে আনব বলে হে আজি বলে বলে প্ৰেমত পচি কিজানি বেটাই আজি আনিম বুলি কৈছি তো দাইদেউক কৈছোঁ দাদা হেৰি নয় নব ই বেটাই প্ৰেমত পচি প্ৰেমত পচি বেটাই ভয় লাগে ভাই গৰু চৰু লাৰিয়ে বনাই ভাই আৰু এটা কথা আছিল গাইছ মোৰ ভিডিঅ'বিলাক মানে চাই পেলাই লগৰবিলাকে চাই পেলাই ছাবস্ক্ৰাইব নকৰে আৰে ভাই ছাবস্ক্ৰাইবটো কৰ প্লিজ কমচে কম মনটো ভাল লাগে আৰু ভাল ভিডিঅ' বনাব অলপ কৰিম বুলি ভাবা যায় কিন্তু নৰোঁ কিন্তু ট্ৰাই কৰি আছোঁ বাটো পিছত বেয়া লেখা আছে বইজ বোলে বইজ খতম টাটা বাবা গয়া গুড বাই গাইছ মোৰ জীৱনটো কিবা চকুৰালি আনি গৈছে কিয় গম পাইছি না গাইছ চবে কিন্তু চিনি পায় মোক কিন্তু ভাল নাপায় পুৰা চকুৰালিৰ দৰে হৈ গৈছে গাইছ তো গাইছ চাব পাৰে কি ধুনীয়া পৰিৱেশ এই নতুনকৈ ৰুইছে মাত্ৰ পুৰা এই সিফালে জুম কৰি দেখাব নোৱাৰিম এই পাহাৰ ধুনীয়া ইফালে ঘৰ লাহে লাহে চব একদম পুৰা এইখন যে দেখিছে আপোনালোকে এইখন এটা টাইমত শ্মশান আছিল এটা টাইমত এই আমি শ্মশান বুলিয়ে কওঁ গাঁৱলীয়া ভাষাত পুৰা আমি গাঁৱলীয়া ভাষাত শ্মশান বুলিয়ে কওঁ এই শ্মশান বুলিয়ে কওঁ আমি গাঁৱলীয়া ভাষাত তো
তো এটা টাইমত পুৰা মানে এইখিনি জেগাত পুৰা জংঘল আছিল এটা টাইমত এই মোটামুটি 5-6 বছৰমান আগৰ কথা এনেকুৱা জংঘল আছিল না এইখিনি জেগাত তো আপোনাক মই ওচৰৰ পৰা যাই দেখাই আছোঁ এতিয়া কেনেকুৱা মানে সুন্দৰ জেগা কৰি পেলাইছে গাছ চাছ কাটি ধুনীয়া মানে চাফ চিকুণ কৰি থৈ দিছে আজিকালি মানুহ নপৰে ইয়াত পুৰা আমাৰ ছাগালৰ চানাকেইটা কান্দি আছে দে ৰ'দত ভাই ভল্টেজটো কমাই দিয়ে অলপমান মাৰা যাম পুৰা মানে শ্মশান যেন নাপায় এইবিলাক এইয়া পুৰা অলপ চিন আছে পুৰা ধুনীয়া কৰি পেলাইছে কাটি এটা টাইমত পুৰা জংঘল আছিল এইখিনি জেগা মানে এটা খাল এটা আছিল পুৰা খালটো মাৰা গৈছে পুৰা কি ধুনীয়া একদম পুৰা এতিয়া এখন কেইদিনমান আগত চাং আছিল বহি ইয়াতে মানুহে এনেই তাচ খেল থাকে ধুনীয়া কৰি কৰিছে এইগিলাখান চব পুৰা শ্মশান ক'ত বিচাৰিলে হাত দি পাই যাব এইয়া দেখা পাইছে না গাইছ মানুহ পুৰা অলপ চিন আছে আৰু মানে আজিকালি মানুহ নুপুৰে ইয়াত ঘৰে চবৰে মাতি আছে চব ঘৰতে পুৰে তো গাইছ লাষ্টলৈকে ভিডিঅ'টো চাই থাকক জলো চিপছৰ ভিডিঅ' বাকীয়ে আছে আৰু ঘৰত যাই পুৰা দেখাম আপোনালোকক কিমান সম্ভৱ ভালকৈ দেখাব পাৰোঁ A few moments later. আমাৰ জলো চিপছ ৰেডি তো ঘৰ আহি পালোঁ আমি আমাৰ কুকুৰামো পুৰা ৰেডি জলো চিপছ পুৰা চাব পাৰে আনবক্সিং কৰোঁ এতিয়া পুৰা ভিডিঅ'টো চাই থাকক লাষ্টলৈকে চাই থাকক আনবক্সিং হৈছে আমাৰ ঠাণ্ডাও ৰেডি পুৰা আনবক্সিং হৈছে আমাৰ খালে ঠাণ্ডা ৰেডি Jolo Chips pura dhamaka guys. তো ক'লো ৰেডি না মই একলা খাব পাৰি আমাৰ কলে বোলে পুৰা একলাই খাব পাৰে বোলে একলাই খাব পাৰে বোলে আমাৰ কলে অকলে খাম মই গাইছ পুৰা ৰেডি মা কসম ভগৱান জানে কি হ'ব আজি গাইছ মই দেখা পাই ভয় লাগি গৈছে তো এখানে বস্তু জমটোৰ ঘৰত যাবা তো এতিয়া মালটো ক'লো ৰেডি এই একেবাৰে খাই দিব পাৰিম দে গাইছ তই এক চিঙা মই এক চিঙা মই এক চিঙে খাম দে গাইছ নাই আৰু অলপ অলপে খাম। চেলেঞ্জ ভিডিঅ'টো ভাল নহ'ব পাৰে একদম দাউৰা দাউৰি হৈছে আমাৰ কলোৰামে বোলে ক'ৰবাত যায় চাওঁ কেনেকুৱা লাগে জলো চিপছ খাই দে ক'লো ষ্টাৰ্ট কিমান টাইম থাকিব পাৰে এনেই জ্বালা দুবে যিমান সহজ বুলি ভাবিছিলোঁ সিমান সহজ নহয় বহুত জ্বালা আছে অ' মাই গড চাব পাৰে গাইছ কানেদি ধোঁৱা লাগিছে একদম পুৰা গাইছ देखा आपने लापरवाही का नतीजा है
আমার অবস্থা গেয়া পুরা বসে হাত সাত পুরো একদম পুরা থরথরে কপি আছে একদম পুরা মইতো অলপ বেছিয়ে খাইছোঁ কোনো খাবই পৰা নাই খাই আছোঁ গাইছ লাহে লাহে খাই আছোঁ ফেন যে নলাগিছে পুৰা আৰু হাত কপি আছে মা কচম গানকে কপি আছে তো খাব দে চেলেঞ্জ মানুহ ৰোৱাৰ গাইছ মই একদম পুৰা ডেট এনেই লেখা আছে নেকি পুৰা ডেট বুলি লেখা আছে গাইছ নাই গাইছ মোৰ জ্বালা চালা ধৰা নাই এনে নাটক কৰি আছোঁ